Hello friends, good morning. সকলোকে পুৱাৰ সম্ভাষণ জনাই মই চম্পিয়ে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তেনেহ'লে বেছি দেৰি নকৰোঁ, আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কথা এটা কওঁ, ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই আহিব লগা নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ সুবিধা হ'ব। আৰু যিসকলে মোৰ নতুনকৈ মোৰ চেনেলটো চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। কাম মই আজৰি কৰি এয়া দেখিছেনে মই কি লৈছোঁ? এয়া হৈছে ফুল, গোলাপ ফুলৰ ডাল আৰু জবা ফুলৰ ডাল। এয়া জবা ফুলৰ ডাল খুব পাতল পাতল পিংক ফুলে খুব ভাল লাগে দেখি। এয়া মোক বয়ে দিছে। আৰু এয়া পাতল গুলপীয়া ফুল ফুলে, গোলাপ ফুল খুব ভাল লাগে। এয়া পঞ্চমুখী ফুলিব। পঞ্চমুখী ফুল পা কিমান ভাল লাগে নহয়নে? কাৰ কাৰ ঘৰত আছে বাৰু পঞ্চমুখী ফুল? ইমান যে ভাল দেখোঁ নহয়। মই বৌহঁতৰ ঘৰত যেতিয়া বৌয়ে ৰুইছিলে, ৰুওঁতেই মই খুজিছিলোঁ। আজি ফাইনেলি বৌয়ে মোক ডাল এটা দিলে, খুব ভাল লাগিছে মনটো। মই মানে এতিয়া ৰুবলৈ লৈছোঁ। এইটো এটা গোলাপ ফুল, মানে বেলেগ বেলেগ ফুলিব। আৰু এইটো দেখিছেনে বৌয়ে পচাই থৈছিলে, কৰবী ফুল বুলি কৈছে, খুব ধুনীয়া ফুলে বুলি কৈছে। বৌয়ে কৈছে একেবাৰে হালি জালি ফুলিব বোলে, যোৱা ৰুই দিয়া এনেকৈ কৈছে। তো মই একদম ৰুবলৈ একেবাৰে তৎ নাই মোৰ, একদম এয়া ৰুই লওঁ। আৰু এইখন দেখিছেনে কটাৰীখনটো লাগিবই নহয়নে? কটাৰীখন লৈ লৈছোঁ। আৰু ডালটোত যিহেতু ডালকেইটা ৰুম আৰু শিপা ওলাবৰ কাৰণে কেতিয়াবা কি হয় মৰি যায় নহয়নে? শিপা ওলাবৰ কাৰণে মই এই বস্তুটো ব্যৱহাৰ কৰিম। এইটো ৰথ হৰমন পাউডাৰ হয়। পাউডাৰটো পানী সোমালে, মানে বৰষুণ দিওঁতে পানী সোমালে কামত দিবনে নিদিয়ে নাজানো, তথাপিও মই মানে ব্যৱহাৰ কৰিম। আৰু এয়া মই এতিয়া ৰুই লওঁ, ঠিক আছে? ৰুই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মই ফুলৰ ডালকেইটা ৰোৱাৰ আগতে আপোনালোকক জনাওঁ যে এনেকৈ মই লগাই লৈছোঁ হৰমন পাউডাৰটো। আৰু ফুলৰ ডালকেইটাত যি পাত আছিলে নহয়, পাতবোৰ মই এনেকৈ ছিঙি দিলোঁ, তেতিয়াহে নতুন নতুন পাত ওলাব। আৰু এনেকৈ ছিঙি দিলে ভাল। আৰু এয়া গোটেইবোৰ ছিঙি দিয়া নাই, আৰু অলপ অলপকৈ ছিঙি দিছোঁ। গোটেইবোৰ ছিঙি দিবলৈ বেয়াও লাগে নহয়। বাৰু যি কি নহওক, মই এতিয়া ৰুই লওঁ। এতিয়া মই ৰুব লৈছোঁ স্নেক প্লাণ্ট হয়। স্নেক প্লাণ্টৰ এইটো সৰুটো হয়, মানে চাপৰ হৈ থাকে যে, এইটো দীঘলটো নহয় যিটো ওখ হৈ যায়। আৰু এইটো মাদাৰ প্লাণ্টটোৰ পৰা মই এৰুৱাই পেলাইছোঁ। ছেপাৰেটকৈ মই ৰুম এতিয়া, তেতিয়াহে আকৌ নতুনকৈ পুলি ওলাবলৈ সুবিধা হ'ব। আৰু ইয়াৰ পৰাই এইটো আছিলে মাক বুলি কৈছোঁ। আৰু তাৰপিছতে এয়া হৈছে এইকেইটা পুলি নতুনকৈ ওলাইছিলে, আৰু ইটো ওলাইছিলে পুলি। এইটো পুলি মই বৌলে বুলি দিছোঁ। আৰু এটা বস্তু দেখাওঁ, এইটো দেখিছেনে বাৰু? এই যে পাতটোৰ পৰা পুলি ওলাইছে দেখিছে? মানে কি হয়, আপোনালোকে যদি স্নেক প্লাণ্টৰ পুলি উলিয়াব খোজে তেনেহ'লে এনেকৈ স্নেক প্লাণ্টৰ পাত এটা মাটিত গুজি দিব, আৰু কিছুদিনৰ পাছত দেখিব ধুনীয়াকৈ এটা পুলি ওলাইছে। এয়া ধুনীয়াকৈ এটা পুলি ওলাইছে। এয়া শিপা ওলালে আপোনালোকে ৰুই দিলে কি হয়, ডাঙৰ হৈ যাব। এয়া স্নেক প্লাণ্ট। তাৰ পৰা আৰু মই এতিয়া মাটিখিনি যে লৈছোঁ, এই মাটিখিনি দেখিছেনে কিমান ধুনীয়া? দেখোঁতেই গম পাইছেনে বাৰু? আৰু এইফালে লৈ লৈছোঁ মই গছৰ শুকান পাত। যিকোনো গছৰ শুকান পাত দি দিব পাৰে আপোনালোকে, ভাঙি চিঙি মোহাৰি একেবাৰে মাটিৰ লগত মিক্স কৰি দি দিব পাৰে, একেবাৰে ধুনীয়া সাৰ হ'ব। আৰু এই মাটিখিনি যে দেখিছে, এইখিনি যে ভঁৰাল, আপোনালোকৰ যদি ভঁৰাল আছে, যিসকলৰ ভঁৰাল আছে বা ভঁৰালটোৰ কাষতেতো খেৰৰ ঘৰটোতো থাকেই, ভুলেই হৈ গৈছে কথাটো কওঁতে, থাকেই। আৰু সেই তাত খেৰবোৰ পচি আৰু ভঁৰাল ঘৰটোৰ পৰা পতান, তাৰ পৰা আকৌ ধৰক গোবৰ, এনেকৈ গোটেইবোৰ মিক্স হৈ যিটো মাটি প্ৰস্তুত হয়, সেই মাটিটো ওপৰতে পোৱা যায় হয়নে? কষ্ট নকৰাকৈয়ে পোৱা যায়। সেই মাটিটো আনি আপোনালোকে টাবত দি ফুল ৰুব পাৰে, নিশ্চয় সুফল পাব। মই সেই মাটিটোৱে ব্যৱহাৰ কৰোঁ, আপোনালোকেও ব্যৱহাৰ কৰিব, নিশ্চয় সুফল পাব বুলি আশা কৰিলোঁ।
এয়া আছিলে ফুল ৰোৱা টিপছ। আপোনালোকে ব্যৱহাৰ কৰিব। সাৰ বুলি বেলেগ সাৰ দিবলৈ বুলি চিন্তা কৰি থাকিব নালাগে। ঘৰতে একেবাৰে সহজতে পোৱা যায়। এয়া মই তেনেহ'লে ৰুই লওঁ। মই এতিয়া স্নেক প্লাণ্ট এটা ৰুই দেখাওঁ আপোনালোকক। তলত মই শিলগুটি দি লৈছোঁ। শিলগুটি দিয়াটো নেদেখুৱালোঁ আৰু তাৰপাছতে মাটি দি দিছোঁ। মাটিখিনি যিখিনি মাটি মই আনি ল'লোঁ সেই মাটিখিনি দি লৈছোঁ। তাৰ ওপৰতে মই এয়া শুকান গছৰ পাত কেইখিলামান দি দিছোঁ। এই পাত কেইখিলাৰ ওপৰত মই আকৌ মাটি দি দিম। এনেকৈ মই ৰুওঁ, আপোনালোকেও ৰুবচোন। মোৰ ফুল ৰোৱা হৈ গ'ল। মোৰ ফুল ৰোৱা আচলতে কেতিয়াবাই হ'ল। এতিয়া ৰাতিয়ে হ'ল আৰু প্ৰায় 6টামান বাজিলে। এতিয়া মই ভিডিঅ'টো কৰিছোঁ। ভাবিছোঁ আজি এই ভিডিঅ'টো শেষ কৰি পেলাম আৰু তাকে মোৰ আজি ভিডিঅ'টো আপোনালোকৰ কেনে লাগিলে প্লিজ কমেণ্ট কৰি জনাব। আৰু চোৱাৰ শেষত যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। মোৰ স্নেক প্লাণ্ট 4টা ওলাইছিলে। এটা মই বৌক দিছোঁ আৰু 3টা মই নিজে ৰুলোঁ। এইটো এটা ইয়াতে থৈছোঁ আৰু এটা এয়া চাওক মই তলৰ ষ্টেপটোত থৈছোঁ। আৰু এটা ফুলৰ ডাব থ'বলৈ মোৰ ইয়াতে ঠাই নহ'ল, যিহেতু বেলেগ এফালে থৈছোঁ, নেদেখুৱাওঁ আৰু আপোনালোকক। ঠিক আছে, তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টোৰ শেষত কওঁ, আপোনালোক সকলো ভালে থাকক, কুশলে থাকক আৰু হাঁহি থাকক। ঠিক আছে, বাই বাই। আজিলৈ গুড নাইট এণ্ড চুইট ড্ৰিম।